Hello everyone, welcome back to my channel. I hope कि आपनालोকৰ सबৰে খবৰ ভাল। আজি মই আপোনালোকৰ বাবে এটা সিম্পল ৰেচিপি লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি মোৰ ৰেচিপিটো চাই ভাল পাব। তেন্তে বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো। পকা মধুৰিআম লৈছো এনেকে থৰুকে পিস কৰি লৈছো যদি আপোনালোকে বিচাৰে ইয়াতকে সৰু কৰিও ল'ব পাৰে আৰু এতিয়া মই গেছত বহাই লৈ ইয়াত এমক সৰু মগেৰে এমক পানী দিছো এইখিনি মই ভালদৰে সিজিবলৈ দিম এয়া চাওক মধুৰিআমটো প্ৰায়ভাগ সিজি গৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিম এতিয়া মই ইয়াত এখন সফা কাপোৰ লৈ এই মধুৰিআমৰ পেষ্টটো এনেকে দি লৈছো এতিয়া মই এইখিনি ভালদৰে অলপ ঠাণ্ডা হ'বলৈ দিছিলো আৰু এতিয়া মই ইয়াৰে জুসটো উলাই লম ভালদৰে চেপি লৈ এয়া আমাৰ জুস আৰু এতিয়া মই মেজাৰমেন্ট কৰি লম এই গ্লাছটোত আৰু এই গ্লাছ হয় এইখিনি 1.5 গ্লাছ মান হ'ব আৰু এতিয়া মই হেতু গ্লাছেৰে এক গ্লাছ চেনি দিম আৰু এতিয়া গেছটো কম জুই কৰি আমি এই জুসটো ভালদৰে লৰাই থাকিম আমাৰ এয়া জেলি কনসিস্টেন্সিটো ৰেডি হৈ গৈছে এয়া চাব পাৰে জেলি এটা লেয়াৰ আহিছে আৰু এতিয়া মই ইয়াত অকমান ফুড কালাৰ দি দিছো ভালদৰে মিক্স কৰি লম আৰু এতিয়া মই গেছটো অফ কৰি দিম এয়া চাওক কিমান ধুনীয়াকৈ লেয়াৰ পৰিছে আৰু এতিয়া মই ইয়াত লেমন জুস এড কৰিম আপোনালোকে ভিনেগাৰ ইউজ কৰিব পাৰে মোৰ ওচৰত বৰ্তমান ভিনেগাৰ নাই কাৰণে মই লেমন জুস দিছো কাৰণ লেমন জুস দিলেও ভিনেগাৰৰ নিচিনাই কাম কৰে আৰু বেছি দিনলৈ ভাল হৈ থাকে So finally এয়া মধুৰিআমৰ জেলি ৰেডি হৈ গ'ল হোমমেড হয় একদম সিম্পল হয় খাইও বহুত টেস্টি পাব আৰু এইখিনি এতিয়া মই হোম টেম্পাৰেচাৰত ঠাণ্ডা হ'বলৈ থৈ দিম আৰু যদি আজি ভিডিওটো চাই ভাল লাগিছে তেতিয়া হলে লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে কমেন্ট কৰি জনাব সো আজিৰ ভিডিওটো মোৰ চোৱাৰ বাবে থ্যাংক ইউ সো মাচ আৰু তেতিয়া হলে মই আকৌ মোৰ নেক্সট ভিডিওত লগ পাম টিল দেন বাই বাই